নামটো কওক আপোনাৰ অনিতা ডেকা ৰয় অনিতা ডেকা ৰয় আপোনালোকে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি ধন লাভ কৰিছে লাভ কৰি কিনে এই বিপণীখন আপোনালোকে আৰম্ভ কৰিছে তো ইয়াৰ পৰা স্বাৱলম্বী হ'ব বুলি ভাবেনে ভাবো নিশ্চয় আশা আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কি ক'ব বিচাৰিব আপোনালোকে প্ৰথমতে তেখেতক মা কামাখ্যাৰ ওচৰত সেৱা জনাইছো তেওঁ দীৰ্ঘায়ু কামনা কৰিলো আৰু তেখেতৰ জৰিয়তে আমি লাখপতি বাইদেউ হ'ব আগবাঢ়ি যাই আছো নিশ্চয়কৈ বাইদেউ কি ক'ব আপুনি কিবা ক'ব আমি কামতে আগবাঢ়িছো হয় ঠিক আছে তো এনেদৰে চাব পাৰে আপোনালোকে এই বাইদেউসকলে আগবাঢ়ি আহিছে সৰুকৈ হ'লেও এখন বিপণী মানে তেওঁলোকে আৰম্ভ কৰিছে আমাৰ বাইদেউ আমাৰ যিসকল আচলতে অন্য প্ৰান্তৰ মহিলাসকল আছে তেওঁলোকৰ এটা মানে অসুবিধা মানে কাম কৰিবলৈ আহিবলৈ অলপ সংকোচ প্ৰকাশ কৰে নহয় জানো মানে বাহিৰত কাম কৰিবলৈ এটা সংকোচ প্ৰকাশ কৰে যে মহিলা আমি কাম কৰিব বাহিৰত যাব লাগে না নালাগে বা ঘৰৰ ভিতৰতে চাৰিবেৰৰ মাজত আবদ্ধ হৈ থকা যি এটা সংস্কৃতি আমাৰ ভাৰতবৰ্ষৰ পুৰণি দিনৰ পৰা আছে সেই সংস্কৃতি যেন এতিয়া আমি উভৰি আহিছো আমাৰ বাইদেউসকল মহিলাসকল কিন্তু আগবাঢ়ি আহিছে এই ক্ষেত্ৰত আমাৰ অন্যান্য যিসকল এতিয়া মনত সংকোচ লৈ আছে সেই মহিলাসকলক আপোনালোকে কি ক'ব বিচাৰিব আগবাঢ়ি আহক লাজ কৰিব লগা কোনো কথা নাই আমি আগতে আমাৰ স্বামীসকলক সুধিব লাগিছিল পইচা লাগে বুলি এতিয়া আমি সুধিব নালাগে আমি নিজৰ ইচ্ছামতে কাম কৰিব পাৰো নিশ্চয়কৈ ঠিক আছে আমি আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আপোনালোকে সৎ কামত টকাখিনি নিয়োগ কৰিছে আপোনালোক আগুৱাই যাওক আমি সকলো সময়তে আপোনালোকৰ সহায় সহযোগিতাৰ বাবে আছো আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়ক এইটো অনুৰোধ জনাইছো তেওঁ যেন এই বজাৰখন আৰু আমাক এটা বাৰ দিয়ে আমি যেন আৰু উপকৃত হ'ব পাৰো কাৰণ সপ্তাহত এদিনে হয় আৰু এদিন যাতে দি পেলাই আমাক আৰু সেইখিনি উপকাৰ কৰি দিয়ে তেখেতক ধন্যবাদ জনাইছো নিশ্চয়